নমস্কাৰ জনাইছোঁ সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ। এয়া চাওকচোন, আমাৰ ঘৰৰ পিছফালে অকণমান ঘৰতে খাব পৰাকৈ চব্জি খেতি কৰিছোঁ। বজাৰত যিমানহে বস্তুৰ দাম, তাতে আকৌ যিমানহে সাৰ দিয়ে, সেইকাৰণে ঘৰতে খাব পৰাকৈ দুই এটা চব্জি কৰিছোঁ। পলকচোন, এয়া চাওকচোন ভেন্দি, সেইফালে আকৌ এয়া কল এথোক হৈছে ঘৰতে খাব পৰাকৈ। এয়া মানুহজনে ভেন্দি ছিঙিছে, মই আকৌ কেমেৰা ধৰিছোঁ। যিহে গৰম মাৰিছে, এয়া মানুহজনে ভেন্দি ছিঙি আছে। এইকেইটা হৈছে আৰু ঘৰতে খাব পৰাকৈ হৈ থাকে। এয়া চাওকচোন, কুকুৰটো আহি পালে। এয়া ইমানখিনিয়ে ভেন্দি পালোঁ আজি। তাৰপৰা তিয়ঁহ পালোঁ দুটা, আজিতে হ'বই আৰু ইমানেই। এয়া আকৌ আবেলি সময়ত পথাৰলৈ আহিলোঁ ৰোৱা। আজিলৈ এৰিছোঁ, বাই।